নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে BTR নিউজ। যোৱা 30 এপ্ৰিল তাৰিখে ঘোষণা কৰা হৈছে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু এই ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ 93.8% নম্বৰেৰে উজলিল চিৰাং জিলাৰ বৰতলোৱাৰ সবৰ আলী কন্যা মুছফিকা। তাই আটাইকেইটা বিষয়ত সৰ্বমুঠ 469 নম্বৰ লাভ কৰিছে। চিৰাং জিলাৰ মুছফিকাই এডুকেশ্যন বিষয়ত লাভ কৰিছে 99 নম্বৰ, লগতে পলিটিকেল ছায়েন্সত পাইছে 97 আৰু স্বদেশ অধ্যয়নত লাভ কৰিছে 97, ইংৰাজী বিষয়ত লাভ কৰিছে 91, লগতে অল্টাৰনেটিভ ইংলিছত লাভ কৰিছে 85 আৰু লজিক এণ্ড ফিলচফিত 91 নম্বৰ লাভ কৰে। লগতে তেওঁ সৰ্বমুঠ নম্বৰ লাভ কৰে 469। মই এই এক্সামত এইচএছত 93.8% দি পাছ কৰিছোঁ। খুব ভাল লাগিছে মানে এক্সামটো দি কেনে। মই বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ইংৰাজী মাধ্যম সেই স্কুলৰ পৰা পাছ কৰিছোঁ। তাৰ পৰাই সৰুৰ পৰাই পঢ়ি আছিলোঁ। হাই ছেকেণ্ডেৰীত আৰ্টছত ষ্ট্ৰীমত মই এতিয়া পাছ কৰিলোঁ। মই 93.8%। মই গোটেইকেইটাত লেটাৰ পাইছোঁ। ভাত প্ৰতিখাত মানে আমাৰ বৰষুণ দিয়া টাইমত আমাৰ ৰাস্তাটো বহুত বেয়া অৱস্থা থাকি যায়। এইটোৰ কাৰণে মই মানে অসুবিধা পাইছিলোঁ। স্কুল যোৱাৰ সময়ত বহুত টান পাইছিলোঁ। সেইকাৰণে মই কাজলগাঁও মিউনিচিপেল বৰ্ডত অনুৰোধ জনাব খুজিছোঁ যে ৰাস্তাটো যাতে ভাল কৰি দিয়ে, আমাৰ যাতে আৰু বাচ্চাবিলাক যে স্কুলত পঢ়ে সিহঁতৰ যাতে অসুবিধা মানে বুজি কেনে স্কুলত যাব পাৰে, সেইটোৱে ক'ব বিচাৰিছোঁ। মই এতিয়া মানে ভাবি আছোঁ যে ডিগ্ৰী ক্লিয়াৰ কৰি মই চিভিল ছাৰ্ভিচত এপিয়াৰ কৰিম, চিভিল ছাৰ্ভিচ দিম বুলি ভাবিছোঁ। বহুত ছাপৰ্ট কৰে মোৰ দেউতা, মোৰ মা দুজনে বহুত ছাপৰ্ট কৰে। মোৰ গোটেইকেইটা ৰিলেটিভছে বহুত ছাপৰ্টিভ হয়। সদায় মোক পঢ়া শুনাৰ বিষয়ে বহুত ছাপৰ্ট কৰিছে। মোৰ মা দেউতাই বহুত আগবাঢ়াইছে। সিহঁতেও যেনি ভালকে পঢ়ে, সিহঁতে যেনি ইমান যে ভালকে পঢ়ে যে মা দেউতাকৰ নাম যাতে ৰচন হয়, মানে সিহঁতে ভালকে পঢ়ে। হয়, আজি বহুত ভাল লাগিছে আমাক। মানে তাইক মই বহুত সৰুৰে পৰা পঢ়াই আছিলোঁ। মানে তাই বহুত সৰুৰে পৰাই বহুত মানে ভাল ষ্টুডেণ্ট আছিল, বহুত এক্সেলেণ্ট। মানে তাইৰ যি পঢ়া শুনাৰ যি কেপাচিটি বহুত ভাল, গতিকে তাই ভাল ৰিজাল্ট কৰিছে, আমি বহুত আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনত যাতে তাই ভাল শিক্ষাত শিক্ষিত হৈ ভাল মানুহ হিচাপে গঢ় ল'ব পাৰে, এইখিনি আমি আশা ৰাখিছোঁ। আপোনাৰ এতিয়া কেনেকুৱা লাগি আছে? আপোনাৰ অনুভূতি কেনেকুৱা? এতিয়া মোক বহুত ভাল লাগি আছে। তাই মানে 93.8% পাইছে, মানে ইমান ভাল এটা ৰিজাল্ট। আমি ভবাতকৈ তেখেতে মানে বেছি নম্বৰ পাইছে। সেইকাৰণে আজি মানে বহুত সুখ অনুভৱ কৰিছোঁ মই। যিসকল ষ্টুডেণ্টছে আগন্তুক দিনত মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেখেতসকলক মই এইটোৱে জনাম যে ভালকৈ সময়মতে টাইমলি ভালকৈ অধ্যয়ন কৰি যাতে পৰীক্ষাত অৱতীৰ্ণ হয়, যাতে ভাল এটা ৰিজাল্ট আহি আমাৰ এইখন অঞ্চলৰ যাতে এটা ভাল সুনাম কৰি আনে, এইখিনি মই আহ্বান জনাইছোঁ। হয়, তাইৰ যিটো ৰাস্তাৰ যিটো প্ৰব্লেম, বহুত মানে বেয়া অৱস্থা। বৰষুণ দিলে মানে জোতাবিলাক হাতত লৈ ৰাস্তা পাৰ হ'ব লাগে। মানে মই এইটো অনুৰোধ জনাম যাতে কাজলগাঁও টাউন কমিটিয়ে যাতে এই ৰাস্তাটো ঠিক কৰি দিয়ে আৰু তেখেতসকলে যাতে বাটটো মানে ভালকৈ যোৱাৰ কাৰণে সুচল কৰি দিয়ে, এইখিনি মই টাউন কমিটিক অনুৰোধ জনাইছোঁ।